নমস্কাৰ। যোৱা ২৬ মাৰ্চত আমি অযোধ্যা ৰাম মন্দিৰলৈ বুলি গৈছিলোঁ আৰু তাতে ইমান যে ভাল লাগিছিল সেই সময়ছোৱাত অযোধ্যা ৰাম মন্দিৰত আমি উপস্থিত হৈ পেলাই আমি এই সকলোৱে ৰাতিপুৱা ৰাম মন্দিৰলৈ বুলি ওলাইছিলোঁ আৰু সকলোৱে এনেকৈ ৰাস্তাত নাম কীৰ্তনৰে আমি আগবাঢ়িছিলোঁ আৰু অকণমান এনেকৈ ফটো ৰাখিছিলোঁ। এইসকলৰ মাজত আইসকলে ইমান ধুনীয়াকৈ নাম প্ৰসংগ কৰি গৈছিলে, সঁচাকৈ খুব ভাল লাগিছিলে। আমাৰ মাজত যিগৰাকী ইনচাৰ্জ হিচাপে গৈছিলে তেওঁ আমাক গাইড কৰি গৈছিলে। এইদৰে আমি অযোধ্যা ৰাম মন্দিৰলৈ বুলি সকলোৱে খোজকাঢ়ি গৈছিলোঁ। আমি য'ত আছিলোঁ তাৰ পৰা ধৰক 15 মিনিটমান লাগিছিলে আমি পাওঁতে, আৰু ইমান যে ভাল লগা আছিলে। আমি একোতে যোৱা নাছিলোঁ, কেৱল খোজকাঢ়ি গৈছিলোঁ। খোজকাঢ়ি গৈ আমাৰ ইমান আনন্দ লাগিছিলে। বৃদ্ধাৰ পৰা আমাৰ মাজত যথেষ্টসকল অকণমান বয়সীয়াল আছিলে আৰু এইদৰে আমি খোজকাঢ়ি গৈ আছিলোঁ। এইদৰে আমি মন্দিৰ পাইছিলোঁ। এনেকৈয়ে আমি খোজকাঢ়ি গৈ সঁচাকৈ বহুত আনন্দ উপভোগ কৰিছিলোঁ। এইগৰাকী হৈছে আমাৰ ইনচাৰ্জ, আমাৰ লগত যিগৰাকী আহিছে, আৰু এইসকল আমাৰ লগত অহা যাত্ৰী। সঁচাকৈ আমাৰ খুব ভাল লাগিছিলে আৰু 7দিনীয়া আমাৰ এটা যাত্ৰা আছিলে। এইটো 7দিনীয়া যাত্ৰাত আমি বানাৰসত থাকিলোঁ। গংগা স্নান, গংগা ঘাট গোটেই আমি দৰ্শন কৰিছিলোঁ। খুব ভাল লগা আছিল সেই মুহূৰ্তটো। আমি হনুমান মন্দিৰ গৈছিলোঁ। এয়া হৈছে হনুমান মন্দিৰ। খুব ভাল লাগিছিলে, খুব আনন্দ উপভোগ কৰিছিলোঁ এই সময়ছোৱাত। ধন্যবাদ।